নমস্কাৰ সকলোলৈকে আৰু আজি হৈছে মাঘৰ 1 তাৰিখ সকলোৱে নিশ্চয় মন্দিৰত গৈছে মই যাব ওলাইছোঁ মোৰ ফ্ৰেণ্ডজনীৰ আজি অফ নাই মানে তাই অফিচ গ'ল তো মই ফ্ৰেণ্ড এজনক মাতিছোঁ সি আহি আছে তাৰটো এজ অলৱেজ দেৰি হয় তো মই ওলাই মেলি এতিয়া ৰখি আছোঁ তাক এই ৰখি থাকিবলগীয়া কামটো যে গাইজ একদম টেমা চুটি আহে ইমান টাইম ৰখিছোঁ সি এতিয়া আহিছে এতিয়া ভাইডাৰটো পাৰ হ'ব গৈছে চিৰিয়াছলি নৰখাকৈ মানে আহিব নোৱাৰে মিনিষ্টাৰ আহিছে ৰাইজ আমি এতিয়া ৰখি থাকিব লাগিব 3 ঘণ্টামান ইয়াতে ৰজাঘৰীয়া যাব তাৰপাছতে আমি যাব পাম এখন গ'ল 2খন গ'ল 3খন গ'ল লাইনটো দেখো আৰু এইপিনে মন্দিৰ আহি পাই মই ধূপ চাকি কিনি লৈছোঁ জ্বলাবৰ বাবে যিহেতু মোৰ ফেমিলিত 4টা মানুহ আছে সেইকাৰণে 4 গছি চাকি লৈছোঁ আৰু আজি মই আহিছিলোঁ নিৰ্জেশ্বৰী মন্দিৰত মিৰ্জাত আছে আহি পেলাই মই ইয়াতে চাকি বন্তি জ্বলালোঁ তাৰপিছত ইপিনেও মন্দিৰ আছে ইটোতে মন্দিৰ ইয়াতে আছে আৰু সেই তাতো আছে পৰিৱেশটো খুবেই ধুনীয়া একেবাৰে নিস্তব্ধ মানে বেছি আৱাজ নাই হাল্লা চাল্লা বেছি নাই ভিৰ বেছি নাই আৰু জাগাটোও খুব ডাঙৰ হয় আৰু মেইন মন্দিৰটোৰ ছাইডৰ পিনে ইপিনে আকৌ নতুনকৈ এটা মন্দিৰ সাজি আছে যিটো হয়তো কেইদিনমান পিছত বা কেইমাহমান পাছত হৈ উঠিব আৰু এৰিয়াটো চাওকচোন বহুত ডাঙৰ আৰু বহুত শান্তিময় পৰিৱেশ আৰু মন্দিৰত চাকি বন্তি জ্বলাই এয়া অলপমান টাইম বহিলোঁ আমাৰ ওচৰতে দুজনমান খুৰাও বহি আছিলে আৰু তেখেতলোকৰ লগতো অলপ সময় বহি আমি কথা বতৰা পাতিলোঁ মই ভাবি আছোঁ পেহীহঁতৰ ঘৰত যাম পেহীক ফোন কৰিলোঁ তাই ৰিচিভ কৰা নাই এতিয়া ফোনটো ৰিচিভ নকৰিলে তাই ক'ৰবাত যাবও পাৰে ডাইৰেক্ট যাবও নোৱাৰোঁ अभी हम इस तरफ जाएंगे क्योंकि मेरी बुआ का घर इस तरफ है शीलू আৰু এয়া এইপিনে সিহঁতৰ ঘৰ আহি পালোঁ মানে পেহীহঁতৰ ঘৰ আহি পালোঁ আৰু আহি পেলাই মই ঘৰত সোমোৱা নাই ডাইৰেক্ট ফুলৰ বাগানখন চাবৰ কাৰণে ৰৈছোঁ ইমান ধুনীয়াকৈ ইমান মৰম লগাকৈ বহুত কেইবা ফুল ৰুইছে তাইৰ লগতে এল'ভেৰা আছে আৰু মই এনেকৈ কেইডালমান বাছি কিবা কিবি ফুল ল'লোঁ বাৰু ইয়াৰে কিছুমান ফুল আমাৰ ঘৰতে আছে যেনে এইটো পাতৰ নিচিনা যিটো ফুল নহয় একচুৱেলি এইটো পাতেই হয় তো এনেকুৱা 2-3 ধৰণৰ ফুল আমাৰ ঘৰত আছে আমাৰ ঘৰৰ পৰাও তাই লৈ যায় আৰু যিখিনি মোৰ নাছিলে সেইখিনি মই কেইডালমান লৈ আহিলোঁ বাৰু আৰু মই আহিয়ে চাওকচোন এইবিলাক ফুলবিলাক গোটাইছোঁ এইবিলাক লৈ যাম মই এডাল স্পাইডাৰ প্লেণ্ট আমাৰ নাছিলে সেইডাল মই লৈ যাম যি ভয় খালোঁ মই গাইজ ইহঁতৰ কুকুৰটো যে দেখাইছিলোঁ মই তাক এনেই গাত চুই দিলোঁ মৰম কৰিবৰ কাৰণে সি একেবাৰে মোৰ পেটলৈকে জঁপিয়াইছে ভাল ভাগ্য মোৰ জিন্সটো মানে টাইট আৰু বেল্ট আছে সেইটো কাৰণে তাত কামোৰটো পৰিল আৰু মোৰ স্কিনত বা হাতত তেনেকৈ ক'তো নালাগিল বাপৰে মই বহুত ভয় খাই থাকিলোঁ দেই একচুৱেলি ই মানে কি নাজানো কিয় বা এটেক কৰিলে চিনি পায় বাৰু এনেই তথাপিও এনেকুৱাই বোলে ভয় লাগে অলপ ৰিস্কি হয় মানে স্পেচিয়েলি বাচ্ছা ভাতটো খাই লওঁ ইয়াতে আছে মাংস মই অলপ লৈছোঁ আৰু এইখিনি হৈছে আলুৰ আঞ্জা মাছো লৈ লৈছোঁ ভাজা মাছ এক পিচ মই আঞ্জা ভাল নাপাওঁ মাছৰ সেইকাৰণে ভাজা লৈ লৈছোঁ বেলেগ হওক নহওক ৰাইজ মই এসোপামান ফুলৰ পুলি লৈ আহিছোঁ এইখিনি গৈ দেউতাক দিম দেউতাই ধুনীয়াকৈ লগাই দিব এই মাত্ৰ নামিলোঁ গাড়ীৰ পৰা আৰু মোৰ অলপমান ঠাণ্ডা ঠাণ্ডা ফিল হৈছে ৰাইজ চুৱেটাৰ পিন্ধি যোৱা নাছিলোঁ যিহেতু দিনতে গৈছিলোঁ গৈ থাকোঁ যদিওবা মই ঘৰত গৈ আছোঁ মোৰ এটা কথা আজিৰ পৰাই চিন্তা লাগি আছে যে কালিৰ পৰা অফিচ যাব লাগিব মানে ছুটিত থাকিলে এনেকুৱাই হয় অফিচ যাব মন নোযোৱা হৈ যায় আৰু কিবা বেছিদিন ঘৰত বহি দিলেতো একেবাৰে ইচ্ছাই নোযোৱা হ'ব যি কি নহওক এতিয়ালৈকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি দিব